হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মইতো সদায় বিন্দাছ। ফ্ৰেণ্ডছ, আজি মই কাম চাম কৰি যিখিনি কাম বন আছে সকলোবোৰ কৰি আজৰি হৈছোঁ। যেনে তেনে ভাতকাল কিন্তু এতিয়ালৈকে খোৱাই নাই। ৰাতিপুৱা ভাত খোৱা নাই, এতিয়া বাজিছে কিজানি কমে 11টা বাজিছে, কিন্তু এতিয়ালৈকে ভাত খোৱা নাই। মাহঁতে মোক এৰি খাই দিলে। এতিয়া খাবগৈ লাগিব ভাতকেইটা। তাৰ আগতে আজি ব্লগটোৰ বিষয়ে অলপ কৈ দিওঁ। আজি ব্লগটো অলপ ডিফাৰেণ্ট হ'ব। ভাবিলোঁ অলপ বেলেগ দেখুৱাওঁ। আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি আৰু মোৰ চুলি অকণমান পটি কৰিম, মানে অকণমান আৰু অলপ ডেণ্ড্ৰফ হৈছে, সেইখিনি অলপ ঠিক কৰিবৰ কাৰণে চেষ্টা কৰোঁ। বহুত চুলি সৰিছেও, পিঁয়াজ চিয়াজ লগাইছোঁ। এদিন লগালেনো কি হ'ব ন, সদায় লগাব লাগিব। সেয়া লগোৱা হোৱা নাই। আজি টেপ টেপকৈ মাথাত তেল লৈ থৈ দিছোঁ। মায়ে তেল দিছে, তেল ল'লোঁ। ভাবিলোঁ আজি অলপ উঠি মৰা কিবা কিবি কৰোঁ, আৰু মই কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টোত। এতিয়া ভোক লাগিছে, ভাতকেইটা ফাৰ্ষ্টে খাই লওঁ। খাই কৰি মোৰ ব্লগটো ষ্টাৰ্ট কৰিম আৰু। ভাত পানী খাই একদম আজৰি হ'লোঁ। ফুলত পানীয়ে দিয়া নাই, ফুলত পানীখিনি দি লওঁ। দিয়াৰ পিছত মায়ে কৈছে ধুন্দুলি কেইটামানত পাৰিব। ধুন্দুলিকেইটা পাৰি ৰেচিপি ভিডিঅ'লৈকে যাম। আপোনালোকক কি বনাওঁ দেখুৱাই থাকিম। সেইফালে ধুন্দুলি গছ, মই ধৰিব পৰা নাই, কিন্তু পুৰা পোহৰ। এইফালে ধুন্দুলি এতিয়া মই যাম পাৰিব। সোমাই যাওঁ বহুত টিং চিং আছে দেই। ফাৰ্ষ্ট আৰু এটা আছে। আমাৰ পাৰা হৈ গ'ল। এতিয়া যাওঁ। বহুত সময় বহিলোঁ। এতিয়া আইতা কয় কঁঠালটো কাটিবৰ বাবে আৰু বস্তুটো বনাব লাগিব। ফ্ৰেণ্ডছ, আজি বনাম মই কঁঠালৰ পিঠা। আমাৰ কঁঠালৰ পিঠা বনোৱাৰ কামটো হৈছে এয়া কঁঠালখিনি গুটিবোৰ ওলোৱাই ল'ম। ইয়াতে এক চাইডে গুটি ওলোৱাম আৰু এক চাইডে কঁঠাল থ'ম। এই পিঠা বেছিকৈও নবনাওঁ, কাৰণ গৰম দিন হয়, বেয়া হৈ যায়। তেতিয়াহ'লে মই এইখিনি ভালদৰে গুচাই লওঁ গোটেইখিনি, তাৰপিছত মিক্সিত পিচি আপোনালোকক দেখুৱাই আছোঁ। আমাৰ বাকী বস্তুখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাই থাকিম। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফ্ৰেণ্ডছ, আমি দিব লাগিব 2 কাপ পিঠাগুড়ি। 2 কাপ পিঠাগুড়ি দিয়াৰ পাছত আমি পিচি থৈ দিয়া কঁঠালখিনি ইয়াতে দি দিম। পিচি থৈ দিয়া কঁঠালখিনি দি দিলোঁ। তাৰপিছত আমি দিব লাগিব চেনি। চেনিটো অলপ কম পৰিমাণে দিম, কাৰণ চেনিটো বেছিকৈ দিব নোৱাৰোঁ। ইফালে কঁঠালত চেনি আছেই, মই এতিয়া বৰ্তমান চেনি কম পৰিমাণে দিছোঁ। তাৰপিছত আমি দিব লাগিব নিমখ আৰু বেকিং চ'ডা। নিমখ দিছোঁ মই আধা চামুচ, বেকিং চ'ডাও দিছোঁ আধা চামুচ। এতিয়া ভালদৰে ইয়াক মেকিং কৰা হৈ গ'ল। তাৰপিছত নিজৰ চইচ অনুসৰি এটা নিৰ্দিষ্ট শ্বেপ দিম। এইখিনি মোৰ ভালদৰে গোল কৰা হ'ল। এতিয়া মই কৰিছোঁ ডেকোৰেট। চামুচৰ পিচখিনিয়েদি মই অলপ ডেকোৰেট কৰিছোঁ আৰু কৰা ভালদৰে হৈ গ'ল। এতিয়া চাওক আপোনালোকে, বাকীখিনি আপোনালোকক দেখুৱাই দিছোঁ। এইখিনি মই কৰি ল'লোঁ আৰু এইখিনিও মই কৰিম এতিয়া। ফ্ৰেণ্ডছ, আমাৰ এই পিঠাখিনি ভালদৰে ডেকোৰেট কৰা হৈ গ'ল। এতিয়া মই লাহে লাহে পিঠাখিনি দি দিছোঁ, এটা এটাকৈ দিছোঁ আৰু লাহে লাহে দিছোঁ। গেছৰ পাৱাৰটো অলপ কমাই দিব লাগিব। যদি গেছৰ পাৱাৰটো আমি বঢ়াই দিওঁ, তেন্তে আমাৰ গোটেই পিঠাখিনি পূৰা যাব, নিসিজিব, এটাও কাম নহ'ব। আৰু ইণ্টাৰেষ্টিং কথা হৈছে, এইটো আমাৰ গুণগুণ মানে মোৰ ভণ্টিৰ পিঠা। তাই খপজপ কৰি আছিলে দিম বুলি, কিন্তু মই দিব নিদিলোঁ, ভয় লাগে ন গেছত। আৰু এতিয়া মই দি দিম। ফ্ৰেণ্ডছ, মোৰ পিঠাখিনি কমপ্লিটভাৱে হৈ গ'ল। এতিয়া ভালদৰে লৰাই কৰি মই আপোনালোকক দেখুৱাই আছোঁ, আৰু দেখুৱাৰ লগতে আপোনালোকেও কিন্তু ট্ৰাই কৰিব লাগিব দেই। এইখিনি মোৰ কমপ্লিট পিঠা। ফ্ৰেণ্ডছ, ৰেচিপিটো বনাই অলপ সময় ৰেষ্ট ল'লোঁ। ৰেষ্ট লোৱা মানে অলপ সময় শুই দিলোঁ। আপোনালোকক মই যে কৈছিলোঁ মোৰ চুলিৰ সমস্যাটো, তাৰ বাবে সমাধানো মই আপোনালোককো দেখুৱাম আৰু ময়ো লগাম বুলি কৈছিলোঁ নহয়। সেয়েহে ভাবিলোঁ সেইটো বস্তুটো আপোনালোকক দেখুৱাই দিওঁ। তেন্তে বলক, মই কি ইউজ কৰোঁ আপোনালোকক দেখুৱাই থাকোঁ। আমাৰ উফিৰ সমস্যাটোৰ কাৰণে একেবাৰে চিম্পুল বস্তু ব্যৱহাৰ কৰিম। ধৰিব পাৰিছে মই কি ল'ম? এইটো হৈছে নেমু, তেল
ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এটা টিপছ শিকাম দেই। নেমু আৰু নেমুৰ ৰস কেনেকৈ ওলায়, একেবাৰে চিম্পল চামুচেদি। বৰ্তমান মই ল'ম এতিয়া তেল 1 চামুচ। মই যে কৈছিলোঁ আপোনালোক ফাৰ্ষ্টে ভিডিঅ'ত আৰম্ভণিতে কৈছিলোঁ মই তেল লৈ থৈ দিছিলোঁ, সেয়েহে মই 1 চামুচ তেল ল'ম। মোৰ চুলি অলপ বেছি আছে, 1 চামুচ ল'লে নহয় গোটেইখিনি চুলি, কিন্তু ল'লোঁ যেতিয়া তেল সেইটো কাৰণে 1 চামুচ লৈছোঁ। যাৰ চুলি বেছি আছে তেওঁ ল'ব 3 চামুচ, আৰু যাৰ চুলি কম আছে তেওঁ 2 চামুচ বা 1 চামুচ কাফি। এতিয়া বৰ্তমান কি কৈছোঁ, মই চামুচখনৰ গুৰিটো লৈছোঁ আৰু নেমুত ভৰাই ৰাউণ্ড ৰাউণ্ড কৰি দিছোঁ। ইজিছে গোটেই নেমুৰ ৰসখিনি ওলাই যাব। আপোনালোকে দেখিছে এয়া ইজিছে ওলাই গৈছে ৰস। এতিয়া মই বৰ্তমান গোটেইখিনি মিক্স কৰিম আৰু মূৰত লগাই ল'ম, চাই থাকিব কিন্তু। ফ্ৰেণ্ডছ, আমাৰ এই মিশ্ৰণটো কি কৰিম, মূৰত লগাম। এই টুকুৰা হৈছে কপাহ। ফাৰ্ষ্টে মই কৰিব লাগিব চুলিখিনি দুভাগ, এনেদৰে ডিপ কৰিম আৰু লগাই দিম। ফ্ৰেণ্ডছ, মই গোটেইটো মাথাতে এনেদৰে লগাব লাগিব। গোটেইটো মাথাত লগোৱাৰ পাছত মই কৰিব লাগিব মাছাজ। 5 পৰা 10 মিনিট সময় মাছাজ কৰি চুলিকেইডাল মেলি আধা ঘণ্টা থৈ দিম, যাতে আমাৰ ভিতৰত চুলিবোৰৰ মানে লাগি যায়। আৰু নেক্সট পুৱা আমি মূৰটো ভালদৰে ৱাছ কৰি দিম। আমাৰ এইবোৰ এনেদৰে কৰিলে মানে এইবোৰ নহয়, এনেদৰে কৰিলে আমাৰ উফিৰ সমস্যা একেবাৰে শেষ হৈ যাব। ৰেগুলাৰ সপ্তাহত 2 বাৰকৈ কৰিব লাগিব, তেতিয়া একেবাৰে নাইকিয়া হৈ যাব। আমি বৰ্তমান ওলাইছোঁ, এয়া মোৰ মা আহিছে আৰু আমি এতিয়া যাওঁ। ইফালে মানুহ ৰখি আছে, এজনী মোৰ ভণ্টি। চিনাকি কৰি দিওঁ, নাম কি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী গুণগুণ দেৱী। এতিয়া আমি যাই আছোঁ। এয়া পানী হৈছে, চবফালে পানী। ফ্ৰেণ্ডছ, আমি মই আৰু অলপ গাঁৱৰ মানুহ কালি ওলাই গৈছিলোঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া আমাৰ মায়ঙৰ বজাৰ, এইটো এটা মন্দিৰ আৰু মাহঁতে গৈ আছে আগত, আমি পিছে পিছে। ৰাস্তাতে দেখিলোঁ এটা গৰু কালভাৰত সোমাই মৰি আছে, বেয়া লাগিল দেখি। ফ্ৰেণ্ডছ, আমি অলপ দলঙলৈ আহিছিলোঁ, সেয়া আমাৰ দলং পালোহি আৰু দলঙৰ দৃশ্যটো দেখি ইমান ধুনীয়া লাগিলে, সেয়ে ভাবিলোঁ অলপ কেপচাৰে কৰোঁ কেমেৰাত, আপোনালোকক দেখুৱাইছোঁ দেই। ধুনীয়া পৰিৱেশ, আমি দলং পালোহি, ইমান ধুনীয়া লাগিছে প্ৰাকৃতিক পৰিৱেশ ন। আকাশখন ধুনীয়া দেখিছে, পানীত পৰিছে, ধুনীয়া দেখিছে। ইফালে আকৌ এইখন নাও ইমান স্পীড গৈছে মানে কি ক'ম আৰু। মেচিন নাও যেনেকৈ যায় সেনেকৈ গৈ আছে, দেখি বৰ ধুনীয়া লাগিল দেই। আৰু আপোনালোকক এটা বস্তু দেখুৱাই, বহুত সময় ৰ'লোঁ, এতিয়া যাওঁগৈ আৰু, টাইম বহুত হ'ল। মোৰ লগৰ ছোৱালীজনী মাকে পূৰা একদম ঘূৰি চাই আছে, ইয়াতে বহুত মানুহ থকাৰ কাৰণে বেয়া পাইছে। ফুলডাল চাই কেনেকুৱা লাগিছে, ভাল লাগিছে ন? বঢ়িয়া। আৰু যাওঁ আৰু, লগৰকেইজনী মাহঁতক লগে নাপালোঁ, আহিলে নে নাই গম নাপাওঁ। যাওঁ আকৌ, মাহঁত য'ত গৈছে তাতে লগ পামগৈ কিজানি আৰু। যাই থাকোঁ। আহি থাকোঁতে আমি পালোঁ এখন জাল আৰু জালখন মাৰিলোঁ, জালত মাছ নাই, সেয়েহে থৈ দিলোঁ। আৰু জালত যেতিয়া মাছেই নাই মাৰিনো কি লাভ আছে, 2টা মাত্ৰ মাছ পাইছোঁ, তামাম দুখ। মাহঁতক লগ পালোঁ, এয়া কি নহা ভিডিঅ'। এতিয়া যাওঁ আৰু। নহ'ব, এইখিনিতে সামৰণি মাৰোঁ। এতিয়া কমেও 4টা বাজিল, আলহীও আহিলে ঘৰত। এবাৰ যদি ভিডিঅ'টো বনাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ, এটা মানুহ আহিব, আকৌ এবাৰ ষ্টাৰ্ট কৰিলে নহ'ব, ফোন এটা আহিব, সেনেকৈয়ে মানে দিনটো গণ্ডগোল হয় ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে, যদি ভাল পাইছে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ মোৰ ইউটিউব কেৰিয়াৰ মানে আৰম্ভ হৈছে। আপোনালোকৰ ছাপোৰ্ট অবিহনে মই আগুৱাই যাব নোৱাৰিম, সেয়েহে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটোতো দবাবই, তাত থকা অল বাটনটো ক্লিক কৰি দিব, তেতিয়াহে মোৰ ভিডিঅ'সমূহৰ আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমতে পাই যায়। এতিয়ালৈকে বাই বাই, জয় আই অসম।